নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বিজ্ঞানী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ গাহৰি ফাৰ্ম আৰু মোৰ পুখুৰীটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বানপানী হোৱা স্বত্বেও মোৰ পুখুৰী আৰু গাহৰি ফাৰ্ম ৰক্ষা পৰিল, বাচি গ'ল। সেইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অলপচোন চাই লওক ভিডিঅ'টো। এয়া হৈছে মোৰ পুখুৰী, বৰ্তমান পানীৰে ভৰপূৰ একেবাৰে। চাই লওক। আৰু এইফালে কচু, এইবিলাক মই গাহৰিৰ কাৰণে ৰাখি থৈ দিছোঁ। পিছত এইবোৰ কাটি কিনি গাহৰিক সিজাই দিম। এয়া হৈছে মোৰ পুখুৰী। ইয়াতে মই বেছি নহয় 10,000 টকাৰ মাছ এৰিছোঁ এইবাৰ। বানপানীৰ পৰা কোনো ৰকম ৰক্ষা পৰিল। আৰু এইফালে এইবিলাক হৈছে বানপানীৰ পানী, পুৰা বানপানীৰে ভৰ্তি হৈ আছিল। এইবোৰ পুখুৰীৰ পাৰে পাৰে পানী উঠিছিল, কিন্তু পুখুৰীৰ ভিতৰত সোমাব নোৱাৰিলে। পানী একেবাৰে গছৰ গড়লৈকে আহিছিল পানী, কিন্তু ভাগ্যক্ৰমে মোৰ পুখুৰীটো সোমাব নোৱাৰিলে। আৰু এইফালে আপোনালোকে দেখিছেনে, এইফালে বানপানীৰ পানী আহিছিল। এই ৰিঙৰ মাজেদি পানী আহিছিল। এয়া দেখি চাই লওক আপোনালোকে, পানী। এইবোৰ কচু মই গাহৰিৰ বাবে ৰাখি থৈ দিছোঁ। কেইদিনমান পিছত সিজাই দিম গাহৰি। আৰু মোৰ ফাৰ্মটো চাই লওক। বৰ্তমান মোৰ ফাৰ্মত মাত্ৰ 3টা গাহৰি আছে। লকডাউন আৰু বানপানীৰ বাবে মই কিছুমান গাহৰি বিক্ৰী কৰি দিলোঁ। পিছলৈ গাহৰি ভৰাম আকৌ। ইয়াতে পোৱালি আছে এটা, 2মহীয়া পোৱালি এইটো। আৰু ইয়াতে মানে নাই আৰু গাহৰি, 2টা গাহৰি আছে ইয়াতে। এইজনী এবাৰ পোৱালি দিলে আৰু এইজনীও এবাৰ পোৱালি দিলে। এই 3টা আছে বৰ্তমান মোৰ ফাৰ্মত। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। ধন্যবাদ। আপোনালোকৰ